তোৰে বোলে চৰিত্ৰ বেয়া মই হলে কোৱা নাই সিহঁতেহে কৈছে কমই না হয় জানো তই এনেকুৱা হয় জানো তই এনেকুৱা বোলে সকলো খালে হেনো বাঘৰো মৰম আমাৰ মামন পিছে একেই আছে জ্বলাই হাজাৰজন ডাকৰ বচন পলাই পত্ৰং কি হেনো পালে গৰম গৰম কথাৰ বতাহ ঘনাই বলিলে আমাৰ গাঁৱৰ মামনৰ গাত কৃষ্ণ হেনো লম্ভিলে আমাৰ গাঁৱৰ মামনৰ গাত কৃষ্ণ হেনো লম্ভিলে তুমি সোৱা চকুৰে এটি মিঠা হাঁহিৰে বাহানা কাষৰে ধৰা দুহাতেৰে তুমি জানো ভাবিছোৱা মোৰ মন তোমাতেই খেৱালি মোৰ প্ৰাণ তোমাতেই আজৰি ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰে খবৰ ওই নাহৰ ফুলাৰ বতৰ ওই নাহৰ মোৰ মৰমৰ ওই নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে প্ৰথমবাৰৰ বাবে ৰিলায়েন্স ট্ৰেন্ডছ প্ৰতিদিন বিহুৰী বিৰিণাই আয়োজন কৰিছে এখন আছুতীয়া প্ৰতিযোগিতা য'ত নিৰ্বাচন কৰা হ'ব অসম শ্ৰেষ্ঠ বিহু সন্মিলন 2022 আৰু এই প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ বিহু সন্মিলনসমূহে প্ৰৱেশ পত্ৰ পূৰণেৰেহে অন্তৰ্ভুক্ত কৰা হ'ব আৰু বিহুৱা ৰাইজৰ SMS-ৰ জৰিয়তে সৰ্বোচ্চ ভোটপ্ৰাপ্ত বিহু সন্মিলনীক প্ৰদান কৰা হ'ব অসম শ্ৰেষ্ঠ বিহু সন্মিলন 2022 বঁটা ইয়াত বিচাৰকৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত আৰু বিশেষ তথ্য জানিবলৈ হ'লে আজিয়ে কণ্টেক্ট কৰক 6000610269 এই ফোন নম্বৰটোত ধন্যবাদ